নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্ৰেড পাকোৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। পাকোৰাকেইটা মই তেলত ডিপ ফ্ৰাই নকৰাকৈ বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে চাব। ব্ৰেড পাকোৰাৰ ষ্টাফিঙৰ কাৰণে আলু আৰু চব্জি দুয়োটাই ব্যৱহাৰ কৰিছোঁ। চব্জিৰ ভিতৰত গাজৰ, কেপচিকাম, বিন, পিঁয়াজ এটা আৰু আদা এটুকুৰা মিহিকৈ কাটি লৈছোঁ। এইখিনি ভাজি ল'বলৈ কেৰাহীখন গৰম কৰি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মিঠাতেল ঢালি লৈছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত গোটা জিৰা অলপ দি দিছোঁ। এতিয়া তাত পিঁয়াজ, আদা আৰু বাকী কাটি লোৱা চব্জিখিনি এটা এটাকৈ দি ভালকৈ লৰাই থাকিম। দোকানৰ পৰা কিনি অনা ব্ৰেড চপবোৰত ভিতৰত বহুত তেল সোমাই থাকে। এনেকৈ ঘৰতে বনাই খাবচোন। বনাওঁতেও বেছি সময় নালাগে আৰু খাবলৈও বহুত টেষ্টি হয়। গোটেইখিনি চব্জি দিয়াৰ পিছত অলপ দেৰি ভালকৈ লৰাই থাকিলোঁ আৰু এতিয়া ভাজিখিনিত আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি, জোখমতে নিমখ, আধা চামুচমান জিৰা আৰু ধনিয়া গুড়ি দি ভালকৈ ভাজিখিনি লৰাই থাকিব লাগিব। এতিয়া তাত কেইটামান ভজা বাদাম দি পুনৰ ভাজিখিনি লৰাই থাকিলোঁ। চব্জিখিনি বেছি দেৰিলৈ ভাজি থাকিব নালাগে। পাতলকৈ কাটি লোৱাৰ কাৰণে মই ঢাকনো ব্যৱহাৰ কৰা নাই। ইতিমধ্যে সিজি গৈছে। এতিয়া এইখিনি মই বাতি এটাত উলিয়াই লৈছোঁ। ব্ৰেড চপত আলুৰ ষ্টাফিঙৰ বাহিৰে চব্জিও ব্যৱহাৰ কৰি চাবচোন। এনেকৈ চব্জিৰ এটা লেয়াৰ থাকিলে ব্ৰেড চপটো খাবলৈ বেছি টেষ্টি হয়। আলুৰ ষ্টাফিঙৰ কাৰণে বইল আলু দুটা লৈছোঁ। ইয়াত আধা চামুচ হালধি, জোখমতে নিমখ, আধা চামুচ জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি আলুখিনি ভালকৈ সানি ল'ব লাগিব। ইয়াত আপোনালোকে কেঁচা জলকীয়াও কাটি দিব পাৰে। যিহেতু মই ভাজিখিনিত কেঁচা জলকীয়া ব্যৱহাৰ কৰিছিলোঁৱেই, সেইকাৰণে আলুখিনিত আৰু মই দিয়া নাই। এতিয়া বাতি এটাত বেচন, চাউলৰ গুড়ি, অলপ ছ'ডা, নিমখ, হালধি আৰু কাটি লোৱা ধনিয়া পাত দি বেটাৰখিনি ভালকৈ পানীৰে মিক্স কৰি ল'ব লাগিব। ধনিয়া পাত অপশ্যনেল হয়, ব্যৱহাৰ নকৰিলেও একো নহয়। বেটাৰখিনি মিক্স কৰোঁতে পানী অলপ অলপকৈ দি মিক্স কৰিব লাগিব। পানী একেবাৰে বেছিকৈ দি দিলে মিশ্ৰণখিনি পনীয়া হৈ যাব পাৰে। সেইকাৰণে অলপ অলপকৈ ঢালি মিশ্ৰণখিনি মিক্স কৰি ল'ব। এতিয়া কেইখনমান ব্ৰেড মাজত কাটি লৈ তাত প্ৰথমে ষ্টাফিংখিনি ভৰাই ল'ম। আপোনালোকে ত্ৰিভুজ আকাৰতো কাটি ল'ব পাৰে। মই এনেকৈ মাজত কাটি লৈছোঁ। ষ্টাফিঙৰ কাৰণে প্ৰথমতে আলু দি লৈছোঁ। তাৰ ওপৰত 1 চামুচ ভাজিখিনি দি আন এখন ব্ৰেড ওপৰত দি লৈছোঁ। মই গোটেই ব্ৰেডকেইটা এনেকৈ তৈয়াৰ কৰি ল'লোঁ। তাৰপিছত কেৰাহী এখন গৰম কৰি তাত ৰিফাইন তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছত ব্ৰেডৰ টুকুৰাকেইটা বেচনত লেটিয়াই এটা এটাকৈ গৰম তেলত ভাজি লৈছোঁ। ব্ৰেডৰ ছাইডকেইটা ৰঙা পৰিলে তাক লুটিয়াই ল'ব আৰু দুয়োফালে ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব। মই ইয়াত বেছি তেল ব্যৱহাৰ কৰা নাই। আপোনালোকে এনেকৈ কম তেলতে ক্ৰিস্পি হোৱাকৈ বনাই চাব পাৰে। বাকীকেইটাও মই এনেকৈ একেদৰে বেচনত লেটিয়াই দুয়োফালে ৰঙা হোৱালৈকে ভাজি ল'লোঁ। আপোনালোকেও এনেকৈ কম তেলত এবাৰ বনাই চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।